তাৰিখে আমি চলুং পূজাটো আদিসকলৰ যিটো পৰম্পৰা কৃষিভিত্তিক উৎসৱ এই উৎসৱটো আজি পালন কৰি ইতিমধ্যে প্ৰায় 2টা বাজি গৈছে প্ৰায় কাৰ্যসূচী সমাপ্ত হৈছে ইতিমধ্যে আমাৰ যিটো ৰাজহুৱা ৰাইজক কি ক'বলগীয়া আমাৰ নিমন্ত্ৰিত অতিথিসকলৰ ভাষণটো চলি আছে ইয়াৰ পাছতে আকৌ কালচাৰেল প্ৰগ্ৰাম আৰম্ভ হ'ব কিন্তু তাৰ আগতে আমি পুৱা প্ৰথমতে চিফ গেষ্ট আমাৰ যিসকল গেষ্ট আছিলে সেই গেষ্টসকলক আমন্ত্ৰণ জনোৱাৰ পাছত প্ৰথমতে আমি ফ্লেগটো হোষ্টিং কৰিলোঁ আদি মিচিং বানে কেবাঙৰ ফ্লেগ তাৰ পাছতে আমি তাৰ এই যে কৃষি কৰ্মৰ যিটো বিন্যাস বুলি কয় এইটো ধানটো যাতে ভাল হ'ব লাগে সুস্থ সবল হ'ব লাগে তাৰ কাৰণে পূজা কৰাৰ এটা পদ্ধতিটো তাৰমানে এইটো আমি সমাপন কৰাৰ পাছত আমি এই সভাখন আৰম্ভ কৰিছোঁ অলপ পাছত তাৰ মাজে মাজে আমি কালচাৰেল আদিসকলৰ যিটো সাংস্কৃতিক আছে আৰু মিচিংসকলৰ যিটো কৃষ্টি সংস্কৃতি আছে এইবিলাক বিনিময় কৰিছোঁ তাৰ পাছত ৰাতি আমন্ত্ৰিত অতিথি শিল্পীসকলৰ সৈতে কম সময়ৰ কাৰণে আৰু খুব বেছি 8টা 9টালৈ আমি সাংস্কৃতিক সন্ধিয়া অলপ অনুষ্ঠিত কৰিছোঁ তাৰ পাছতে পনুং উৎসৱেৰে পনুং নৃত্যৰে আমাৰ আজিৰ এই পনুং উৎসৱ হেৰিটো কি বুলি কয় এইটো চলুং উৎসৱটো আমি সামৰণি কৰিম যেহেতু ইতিমধ্যে এই উৎসৱটোত আমি যিধৰণে ভাবিছিলোঁ যথেষ্টখিনি মানুহৰ সঁহাৰি পাইছোঁ তাৰ কাৰণে আপোনালোকৰ এই মাধ্যমবিলাকৰ যোগেদি মই যিসকলে আমাক এই উৎসৱটো সফল কৰাত সহায় সহযোগ কৰিলে তেখেতসকললৈকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও তেখেতসকলৰ পৰা এনেধৰণৰ আমি আশা কৰিছোঁ